সকলোকে পুনৰবাৰ মোৰ চেনেল এবি মিক্সচাৰলৈ স্বাগতম জনাইছোঁ। আপোনালোকৰ বাবে লৈ আহিছোঁ মোৰ অতিকৈ প্ৰিয় খাদ্যবিধ। আহকচোন চাওঁ। প্ৰথমতে মই এটা চচত অলপমান পানী দিম। তাৰ পাছত এইখিনি দেখিছে পলুখিনি মই ইয়াত দি দিম। অলপমান নিমখ দিম আৰু ভালদৰে সিজিবলৈ দিম। ভালদৰে গেছত দিম। এতিয়া ভালদৰে সিজিবলৈ দিম। এইখিনি এতিয়া ভালদৰে উতলিবলৈ দিম 20-25 মিনিটমানৰ বাবে। আপোনালোকে এইখিনি উতলিবলৈ লৈছে আৰু 5 মিনিটমান উতলিবলৈ দিওঁ। তাৰপাছত এইখিনি কাঢ়িম। আহকচোন বাকীখিনি বস্তু ৰেডি কৰি লওঁ। পিঁয়াজ 4টামান ল'ম। আপোনালোকে 4টামান ল'ব যদি ইচ্ছা কৰে বনাবলৈ। মোৰ অতি ফেভৰেট হয়, মানে মই বহুত ভাল পাওঁ খাই। পিঁয়াজটো বেছি দিলে অলপ মিঠা গুণটো আহি যায়, সেইবাবে খুবেই ভাল লাগে খাই। মই বহুত ভাগৰত আহিছোঁ। মই অফিচৰ পৰা পাই লগালগ হাত ভৰি ধুই লৈ লগালগ বনোৱাত লাগি গৈছোঁ। আপোনালোকে জলকীয়া যিমান ইচ্ছা কৰে সিমান দিব পাৰে। মই জ্বলা খাওঁ অলপ, সেইবাবে জলকীয়া দিছোঁ। আৰু মই একো বেছি নিদিওঁ, পিঁয়াজ দিম আৰু জলকীয়া দিম। খালি তেল অলপ সৰহকৈ দিম, সিমান। আহকচোন তাৰপাছত মই কেৰাহীখন প্ৰথমতে ভালদৰে গৰম হ'বলৈ দিছোঁ। গৰম হ'লেই চাগে। এতিয়া মই অলপমান মিঠাতেল দিম। মিঠাতেলটো অকণমান সৰহকৈ দিব, তেতিয়াহে গোটেইখিনি ভালদৰে সিজি উঠে, ভালকৈ ভাজ খায়। মই এইখিনি ৰেডি কৰি লৈছোঁ। এইখিনি পিঁয়াজ জলকীয়া কাটি ৰেডি কৰি লৈছোঁ। তেলখিনি গৰম হৈছে। এতিয়া দিম পিঁয়াজখিনি। পিঁয়াজ, হালধি, নিমখ মই একেলগে দি দিছোঁ। হালধি এচামুচ ল'ব আপোনালোকে। যদি ঘৰৰ হালধি হয় তেনেহ'লে আধা চামুচ ল'লেই হ'ব। আৰু নিমখ আপোনালোকে সোৱাদ অনুসৰি ল'ব, মানে মই সোৱাদ অনুসৰি লৈছোঁ। ভালদৰে পকিবলৈ নিদিম, নহ'লে এইখিনি ভাজি থাকোঁতে সেইখিনি জ্বলি যাব। তেতিয়া এইখিনি দিয়ে দিম। দেখিবলৈ খুবেই ধুনীয়া লাগিছে। চাওক আপোনালোকে। খাই খুবেই ভাল লাগে, খুবেই। আমাৰ মাহঁতে নাখায়, পিছে আমাৰ ঘৰত কোনেও নাখায়, মোৰ বাহিৰে কোনেও নাখায়। সেইটো মোৰতো অল টাইম ফেভৰেট হয়। এয়া আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক, শ্বেয়াৰ, কমেণ্ট কৰিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ, ধন্যবাদ। আমিতো সৰু মানুহ সৰু হৈয়ে থাকিম। আমিতো সৰু মানুহ আমিতো সৰু মানুহ সৰু হৈয়ে থাকিম। কটা কাগজতে সপোনবিলাক